32তম ফ্ৰেছমেন ছ'চিয়েল ডে আয়োজন কৰিছোঁ যাতে ছাত্ৰীসকলে এটা উৎসাহ পায়, জীৱনত আগবাঢ়ি যোৱাৰ কাৰণে এটা প্ৰেৰণা লাভ কৰে। স্বাভাৱিক জীৱন যে এতিয়াও আছে সেইটো তেওঁলোকক এটা মেছেজ দিব খুজিছোঁ আমি ভাবিছোঁ যে এইটোৱে তেওঁলোকৰ যিটো বিদ্যায়তনিক জীৱন, সেই বিদ্যায়তনিক জীৱনত এটা নতুন উদ্যমৰ সৃষ্টি কৰি তেওঁলোকক সফল নিশ্চয়কৈ কৰিব। যথেষ্ট ইয়াৰ ছাত্ৰ ছাত্ৰী ভাল কৰিছে, কালচাৰেল ডেমনষ্ট্ৰেশ্যন কৰিছে, হয় ভাল লাগিছে। থেংক ইউ। আজি এইবাৰ আমাৰ মানে কৰোণাৰ কাৰণেই হওক, আমাৰ যিটো নতুনকৈ ভৰ্তি হোৱা ছাত্ৰীৰ সংখ্যা সি বহুত বৃদ্ধি পাইছে। হায়াৰ ছেকেণ্ডেৰী লেভেলত আমাৰ কেপাচিটি আছিল 200 অনলি, এই বছৰ আমি 458জন দিবলৈ বাধ্য হৈছোঁ শ্বিফ্ট খুলি। আৰু তেনেকৈ ডিগ্ৰী লেভেলত আমাৰ কেপাচিটি আছিল 350, কিন্তু তাকো আমি 468 ষ্টুডেণ্টক এডমিশ্যন দিবলৈ বাধ্য হৈছোঁ। এতিয়া আমি শ্বিফ্ট কৰিছোঁ, ক'ৰবাত ছেকশ্যন কৰিছোঁ, আৰু ইয়াৰ বাবে প্ৰয়োজন হৈছে আমাৰ টিচাৰৰ প্ৰয়োজন হৈছে, ক্লাছৰুমৰ অভাৱ হৈছে। আমি ইতিমধ্যে BTC কৰ্তৃপক্ষ, BTCৰ শিক্ষা বিভাগক আমি আবেদন জনাইছোঁ, কেইবাবাৰো তেখেতসকলৰ লগত মুকলিভাৱে আলোচনাও কৰিছোঁ। তেওঁলোকে কৈছে নিশ্চয়কৈ আমি কিবা সহায় কৰিম, কিন্তু বিদ্যায়তনিক জীৱনটো যেতিয়া আৰম্ভ হৈছে, যদি চৰকাৰৰ তৰফৰ পৰা বা শিক্ষা বিভাগৰ তৰফৰ পৰা যদি জৰুৰী পদক্ষেপ কিছু নলয়, তেনেহ'লে শিক্ষা বিতৰণত আমাৰ নিশ্চয়কৈ অসুবিধা হ'ব। কাৰণ এডমিশ্যনটো হৈছে আমাৰ ফ্ৰী, যাৰ কাৰণে আমি এইবাৰ যিহেতু শিক্ষক শিক্ষয়িত্ৰী আমাৰ কম, তেওঁলোকক নিয়োগ কৰিব লগা হয়, দৰমহাও দিব লগা হয়। এতিয়া ফ্ৰী এডমিশ্যনৰ পইচা যদি আমি নাপাওঁ সময়তে, তেনেহ'লে আমি কেনেকৈ শিক্ষকসকলক দৰমহা দিম? এইবিলাক কথাও আমি আমাৰ BTCৰ সন্মানীয় চিফ মহোদয়ক আমি অৱগত কৰিছোঁ। তেখেতে কৈছে নিশ্চয়কৈ মই চিন্তা কৰিম। আমি আশা ৰাখিছোঁ যে নিশ্চয় তেখেত যিহেতু এগৰাকী ছাত্ৰ নেতা আছিল অতীতত, ছাত্ৰৰ সমস্যাটো তেখেতৰকৈ কোনেও বেছি ভালকৈ বুজিব নোৱাৰে, আৰু নিশ্চয়কৈ সেইবাবে আশা কৰিছোঁ যে নিশ্চয় আমাৰ প্ৰতি সদয় হৈ উচিত পদক্ষেপ ল'ব। फेसिलिटी दंब्लाबो क्लासरुमनि एसे आंखाल जायो जोंना। ओमफ्राय क्लास लानाय समाव जेनेबा मानसिफ्रा क्लास नागिरना मोना, माब्लाबा स्टुडेन्ट बुरजा जानानै क्लास दंबाबो दोनथ'नानै लानांगौ जायो। ओमफ्राय बिथिं अडिट'रियामाव लानांगौ जायो क्लासखौ, बाट अडिट'रियामाथ' क्लासरुमनि थाखाय नङाना। ओमफ्राय जोंना माखासेफोर रुमफोर नांबावगौ दं, मा होनो कमन रुमा जोंना बांद्राय फिसाद्राय। ओमफ्राय आरो फोरोंगिरिनि जेंनाया जेनेबा टिचारफोरा बांद्राय थोजासे नङा जोंना। एभ्रि डिपार्टमेन्टआवनो 3 दं, बाट 3 इनाफ नङा, जिहेतु जोंनिया HS निफ्राय डिग्रीसिम नालाय। ओमफ्राय HS आव क्लास लाहैनाय, डिग्रीआव क्लास हैनाय 3 टिचारा मेनेज खालामनाया, एभ्रि डिपार्टमेन्टआव 3 टिचारा मेनेज खालामनाया इजि जायाखै। बेखायनो जोंनो टिचारनि बेनो क्राइसिसफोर, टिचार नांबावगौ जादों।